আরে ভাই এই জগত কুরুক্ষেত্র নেকি? ও মাই গড, কৃষ্ণ যেহেতু অচলত সামুখে ডাঙৰ হৈ আছে, মোক কেতে থাকিলে মাৰি দিব। এই টাইম ট্রাভেল কেনেকে হল রে? জাঙ্গল ব্রো এই সাউন্ডটো এইটো কৃষ্ণজীৰ পঞ্চজনৰ চাউণ্ড। অৰ্জুন লগত চাৰিত উঠিলে এইটো কমপ্লিটলি ৰিয়েল। মই কেতিয়াবা অপা যাব কেনেকে? দিছ ইজ টু মাছ। কৃষ্ণ যে বডিৰ ওপৰত লাইট ব্লিংক কৰি আছে, এই টাইপে ডিভাইন অৰা। দিস ইজ নট হিউম্যান। মই ৰেকৰ্ড কৰি আছো, কৃষ্ণ যে জানেনে? মাই গড, যুদ্ধ ষ্টাৰ্ট হৈ গ'ল। কৃষ্ণজীৰ ঘোঁৰা একদম ব্ৰাইট লাইট জ্বলি জ্বলি আছে। অৰ্জুন বৌ উঠি লৈ আছে। ব্ৰ এইটো হিষ্ট্ৰী আনফল্ডিং চামুখত। কৃষ্ণজীৰ পাছে একটা ইনভিজিবল শিল্ড আছে নেকি? কেনেকে ভেনিছ হৈ যায়? মোক চুপ থাকিবই লাগিব, মই মৰিম ৰে। এইটো ডিভাইন মমেণ্ট, দুনিয়া চেঞ্জ কৰি দিব টাইপাৰ। কৃষ্ণাজী অৰ্জুনকে ডিউটিজ বুজাই আছে। ব্ৰ মাই হেণ্ডছ আৰ লিটাৰেলি শেকিং।